আমি আসলে কালি আহিলোঁ গাভৰুলৈ আহিলোঁ তাৰপৰা কালি ভিডিঅ' এটা বনাম বুলি আহিছিলোঁ নবনালোঁ বাৰু আজি বনাইছোঁ ৰাতিপুৱা সময়ত বনাইছোঁ ভিডিঅ'টো এই আমাৰ অৰুণিমা বনাই আছে হেৰি বনাই আছে হা পোলাও বনাই আছে অৰুণিমাই আৰু ময়ে চিঞৰি আছে লেংটা এজনী মোৰ এইজনী ভিডিঅ' চাওক চবেই চাওক লেংটা হৈ আছে আৰু এজনী চুম্পি লাষ্ট কৰিছে অঁ দেখাই থাকিম দেই ভিডিঅ'টো চাই আহিব আপোনালোকে চব মই দেখাইছোঁ দেই ৰ'ব এইটো বেক কেমেৰা কৰি দিছোঁ বেক কেমেৰা কেনেকৈ কৰে দেখাইছোঁ বজাই আছে এইজনী বৰষা গা পা ধুই ওলাই আহিছে বৰষা মোৰ কি হ'ব বোৱাৰী হ'ব ভাই বোৱাৰী বৰষা ব্লগ এটা বনাই আছোঁ এই কি মোৰ ভিডিঅ'ত নাই বাৰু এতিয়া তুলি দিছোঁ তো ব্লগ বনাই থাকোঁতে কি হ'ল হেৰি হ'ল এই মানে কুকাৰত এই মোবাইলটো সোমাই থাকিল কুকাৰত কি এইবোৰ এডভাৰটাইজ দিছা নে কিনো কিহৰ এডভাৰটাইজ এইবোৰ আমি এনে সৰুবোৰ দাম দি আনি থাকো কেনেকুৱা পৰা যদি অৰ্ডাৰ কৰি আপোনালোকে তেনেকে সময় পায় একদম 300-400 টকামান হেৰি চেম্পু কিটাতে লাগি যায় আলোচনা পোলাও ৰেডি চিটি মাৰিলে তাৰপিছত ইয়াত আছে আপোনাৰ এই মানে ডিম বইল কৰি আছোঁ ইয়াত ডিমৰ লগত খাম আৰু মাজতে যিখিনি মানে ভিডিঅ'টো বনাব পৰা নগ'ল এই কুকাৰৰ ভিতৰতে ভিডিঅ' বনাই থাকোঁতে কুকাৰৰ ভিতৰতে মোবাইলটো পৰিলে গতিকে বনাব পৰা নহ'ল মাজত আকৌ তেল লাগিলে মোবাইলত কেমেৰাত আমাৰ মৌৱে বাথৰুমত সোমাই অকলে গা ধুই আছে মই দেখাম এতিয়া মোক চাব দেই মানে অ' মৌ খোলা কিবা এটা চাওঁ নহয় এনেই দেখাই দিয়া কিবা এটা তোমালৈ কিবা এটা আনিছোঁ একো নহয় মই কেলে দেখাইছোঁ এইজনী মৌ গা ধুই আছে অকলে এইজনী মৌৱে লাজ কৰিছে ডাঙৰ হৈছে নিদিবা দেই কৈ দিলো এতিয়া তাত বৰ কিবা ঢাকন এখন দি তেতিয়া আৰু দি থাকিব